মানে বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আজি আমাৰ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত বৰনগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি ভৱানীপুৰ সৰ্বুক সমষ্টিৰ উপজিলাৰ সদৰ কাৰ্যালয় বৰনগৰ ৰাজহ চক্ৰত স্থাপন কৰা আৰু যিখন নতুনকৈ জিলা আমাৰ বদলি কৰা হৈছে, আমি পূৰ্বে আছিলোঁ বৰপেটা জিলাত, এইবাৰ বজালী জিলাত অন্তৰ্ভুক্ত কৰিছে। তাৰ প্ৰতি আমাৰ আপত্তি আছে, কাৰণ বজালীৰ পৰা আমাৰ সৰ্বুকত দূৰত্ব প্ৰায় 45 কিলোমিটাৰমান হয় আৰু পূৰ্বৰ যিটো আমাৰ দূৰত্ব বৰপেটাৰ লগত আছিল, তেতিয়া সেই দূৰত্ব আছিল 26 কিলোমিটাৰ। তাৰ উপৰিও ভৱানীপুৰৰ এখন মস্ত ডাঙৰ টোল গেট আছে। সৰ্বসাধাৰণ ৰাইজে টোল ফিজ দি পেলাই যাবলৈ অসুবিধা হ'ব জিলা সদৰ কাৰ্যালয়লৈকে। গতিকে আমি উপজিলা সৰ্বুকত বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত স্থাপন কৰিব লাগে। কিয় কৰিব লাগে প্ৰশ্ন যদি আহে, তেতিয়াহ'লে আপুনিও 2016 চনৰ এক কেবিনেটত তেতিয়াৰ তদানীন্তন চৰকাৰে 2016 চনৰ 26 জানুৱাৰীৰ দিনাখন সৰ্বুকক বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত মহকুমা হিচাপে সৰ্বুকক ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত 8 ফেব্ৰুৱাৰীৰ দিনাখন এই বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদত মহকুমাৰ কাৰ্যালয় উদ্বোধন কৰা হৈছিল। তেতিয়াৰ মাননীয় মন্ত্ৰী, সেই সময়ৰ চৰকাৰৰ চন্দন কুমাৰ চৰকাৰ প্ৰয়াত আৰু স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিত ইয়াতে মহকুমাৰ কাম কাজ আৰম্ভ হৈছিল আৰু অতি দুৰ্ভাগ্যজনকভাৱে মহকুমাটো পূৰ্ণাংগ ৰূপ নাপালে। কিন্তু এতিয়া যদি হঠাৎ উপজিলাখন যদি সৰ্বুকৰ বাহিৰে বেলেগত হয়, আজি এই ৰাইজ আজি শংকিত হৈ পৰিছে, ব্যথিত হৈ পৰিছে যে এনেকৈ যদি সমষ্টিৰ নামটো এবাৰ বিলুপ্তি হ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতি আমি আহ্বান জনোৱাৰ পিছত, এই অঞ্চলৰ ৰাইজে আহ্বান জনোৱাৰ পিছত তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বুক ভৱানীপুৰ সমষ্টি কৰি দিলে। এইবাৰ উপজিলা যদি আন ঠাইলৈকে দিয়ে, এই অঞ্চলৰ ৰাইজে আৱেগ অনুভূতিত আঘাত কৰা হ'ব। গতিকে আমি বৰনগৰ প্ৰেছ ক্লাবে এই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি আজি এক উমৈহতীয়া সিদ্ধান্ত মৰ্মে আমি ইয়াতে এই দাবী উত্থাপন কৰিছোঁ। আৰু ঐতিহাসিক সত্ৰ নগৰী বৰপেটাৰ 5খন সত্ৰৰ বিভিন্ন সত্ৰাধিকাৰ প্ৰভুসকল, সেই অঞ্চলৰ ৰাজহাউলি, বৰপেটা ৰোডৰ গোবিন্দ মন্দিৰ, আজি ঐতিহাসিক বৰপেটা ৰোড শাখা সত্ৰ, আমাৰ ঐতিহাসিক বৰনগৰৰ সৰ্বুকৰ প্ৰাণকেন্দ্ৰত প্ৰতিষ্ঠিত মহাপ্ৰভু গৰখীয়া গোসাঁই থান, ঐতিহাসিক মইনবৰী সত্ৰ, খিলাজাৰী সত্ৰ, এই অঞ্চলটো ঐতিহাসিক সত্ৰ নগৰী বৰপেটাৰ সৈতে আধ্যাত্মিকভাৱে সম্পৃক্ত। আমাৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু তেনেস্থলত যদি এই অঞ্চলটো কাটি নি পেলাই বজালীত দিয়া হয়, আধ্যাত্মিকভাৱে বৰপেটা সত্ৰ নগৰী বৰপেটাৰ লগতে সৰ্বুক সমাজো ব্যথিত হৈছে। গতিকে আমি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আহ্বান যে অনতি পলমে আমাক বৰপেটা জিলাৰ সৈতে সংলগ্ন কৰি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে যি অঞ্চলসমূহে দাবী উত্থাপন কৰিছে, আজি চণ্ডী বৰুৱা ৰাজহাউলিৰ পৰা দাবী উত্থাপন হৈছে, তাত সদৰ দিব লাগে। বৰপেটা ৰোডৰ পৰা দাবী উত্থাপন হৈছে, তাত সদৰ দিব লাগে। ভৱানীপুৰে দাবী কৰিছে, প্ৰত্যেকৰে দাবীৰ মান্যতা আছে। আমি বৰনগৰ প্ৰেছ ক্লাবে কাৰো দাবীৰ মান্যতাৰ প্ৰতি আমি আজি অস্বীকাৰ কৰা নাই। আমি তেখেতসকলকো শ্ৰদ্ধা আৰু ভক্তিভাৱে তেওঁলোকৰ অঞ্চলৰ আৱেগ অনুভূতিক প্ৰতিফলিত কৰিছে আৰু আজিও আমাৰ এই বিশাল অঞ্চলটোৰ ৰাইজৰ আৱেগ অনুভূতিক আমি প্ৰতিফলিত কৰি বৰনগৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি প্ৰবীণ কুমাৰ ৰায়, কুলেন কুমাৰ দাস, পিতিছা গোস্বামী, সঞ্জয় দাসকে প্ৰমুখ্য কৰি আমাৰ জ্যেষ্ঠ সাংবাদিক বন্ধুসকলে আজি এই বিষয়সমূহৰ ওপৰত এটা বিজ্ঞানসন্মত সিদ্ধান্ত ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দুখনকৈ পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰকপত্ৰৰ জৰিয়তে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, বিচক্ষণ মুখ্যমন্ত্ৰী, এক দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ মুকলি আহ্বান, অনতি পলমে এই বিষয়ত এটা বিজ্ঞানসন্মত সিদ্ধান্ত ল'ব। আমি ৰাজ্যৰ চৰকাৰলৈ এটা ধন্যবাদসূচকভাৱে আমি ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক প্ৰশাসনৰ ওচৰ চপাই নিয়াৰ কাৰণে এটা নভবা সিদ্ধান্ত হৈছে। ৰাজ্যত 81খন উপজিলা গঠন কৰিছে। এই কাৰ্যত আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সৰ্বুক আৰু সৰ্বুকৰ আৱেগ অনুভূতিক সন্মান জনাই ভৱানীপুৰ সৰ্বুকক সম্পৃক্ত কৰি সমষ্টিটোত মান্যতা প্ৰদান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি বৰনগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা ইতিমধ্যে যোৱাকালি নিশাও সমগ্ৰ বিষয় আমি অৱগত কৰিছোঁ। আমি কৈছোঁ যে ভৱানীপুৰত গোপালদেৱ আটাৰ ইতিহাস আছে, আই পদ্মপ্ৰিয়াৰ ইতিহাস আছে, তাত শ্বহীদৰ অঞ্চল, তাৰ প্ৰতি আমাৰ সন্মান আছে। আমি কাইলৈ নিশা মুখ্যমন্ত্ৰী মহোদয়ক এইখিনিও কথা কৈছোঁ যে চণ্ডী বৰুৱা ৰাজহাউলি বা হাউলি ৰাস মন্দিৰ, সেই অঞ্চলৰো ইতিহাস আছে, বৰপেটা ৰোডৰো ইতিহাস আছে আৰু সৰ্বুকৰো ইতিহাস আছে। কিন্তু
ভৌগোলিক প্ৰেক্ষাপটত 2 লাখতকৈ অধিক জনসংখ্যা আমাৰ বৰনগৰ ৰাজহ চক্ৰ এৰিয়াত 90খনকৈ ৰাজহ গাঁও আছে ইয়াতে 1,53,000 বিঘা মাটি আছে এটা ঐতিহাসিক অঞ্চল এটা বিশাল অঞ্চল এই অঞ্চলটোৰ যদি ৰাইজৰ আবেগ অনুভূতিক যদি আমি গুৰুত্ব নিদিওঁ বা এই অঞ্চলৰ ৰাইজৰ আবেগ অনুভূতিক যদি আমি আঘাত কৰোঁ তেতিয়াহ'লে এই মানুহখিনি দুখ পাব বেজাৰ পাব গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰতাৰে কাইলৈ নিশা আমি বৰনগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি তেখেতক কৈছোঁ তেখেতে আমাক বিভিন্ন কথা সুধিছে আমি প্ৰতিটো অঞ্চলৰ বিষয়ে অৱগত কৰিছোঁ আৰু এটা বিজ্ঞানসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে আমি স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনাইছোঁ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এই অঞ্চলৰ পৰা 10 বছৰ বিধায়ক আছিল তেখেত সাধাৰণ প্ৰশাসনিক বিভাগৰ তেখেত মন্ত্ৰী মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ তেখেতে আমাৰ বৰনগৰ প্ৰেছ ক্লাবৰ এটা সময়ত সাংবাদিক সতীৰ্থ হিচাপে আছিল আৰু আজি আমি বিপদসংকুল এক অৱস্থাত আছোঁ আৰু মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াকো আমি বৰনগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত তেখেতেও এই অঞ্চলৰ ৰাইজৰ আবেগ অনুভূতিখিনিক গুৰুত্ব প্ৰদান কৰিব আৰু মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াই নিশ্চয় এটা ভাল সিদ্ধান্ত ল'ব মাননীয় শংকৰ চন্দ্ৰ দাস প্ৰয়াত শংকৰ চন্দ্ৰ দাস আমাৰ এই প্ৰেছ ক্লাবৰ 14 বছৰৰ সভাপতি আছিল তেখেতৰ মাৰ্গদৰ্শনত আমি পৰিচালিত হৈছিলোঁ আজি প্ৰয়াত তেখেত শংকৰ চন্দ্ৰ দাস আজি নাই গতিকে প্ৰয়াত শংকৰ চন্দ্ৰ দাসদেৱলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি এটা অভিভাৱকত্বহীনতো ভুগিছোঁ যাৰ মাননীয় আজি শংকৰ চন্দ্ৰ দাস থাকিলে আজি হয়তো আমি এই বিষয়সমূহ সিদ্ধান্ত লোৱাত ইমান পলম নহ'লেহেঁতেন গতিকে মাননীয় শংকৰ চন্দ্ৰ দাসৰ বৈকুণ্ঠগামী আত্মাই বৈকুণ্ঠত শান্তিৰে থাকক তাৰ বাবে আমি ভগৱন্তৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ